आसाम सरकार आरो पुलिस खुंथाया जायखिजाया आयेन बेरेखा हाबा आरो ड्राग्स फालांगिरिफोरजों लोगोसे बेखौ बाहायग्रा सुबुंफोरनि हेंथायै गोख्रों राहा लाबोदों आरो बेनि अनगायैबो माखासे सोरखारि नङै फसंथानफोरा सांग्रांथियारि मेलनि गेजेरजों आयेन बेरेखा हाबानि हेंथायै खामानि मावबोदों। नाथाय अब्लाबो बेफोरबायदि हाबानिफ्राय खायसे सुबुङा जानगाराखै। अदेबानि बेफोरबायदि हाबा मावनायखौ बांसिनैसो नुनो मोन्दों। बेबादि समावनो बरपेटा जिल्लानि हावलियाव 108 एम्बुलेन्सनि गेजेरजों आयेन बेरेखा ड्राग्स फालांगि खालामनाय जाथाय सोराङाव फैदों। 108 एम्बुलेन्स सालायगिरि बाबुलुर रहमान मुंनि सुबुङा महिदुल सिकदार मुंनि सासे सुबुंनि हेफाजाबै थांनाय गोलाव समनिफ्राय ड्राग्स फालांगि खालामबोनायनि अजद ओनसोलनि सुबुंफोरनि। थांनाय 22 आगस्त बृहस्पतिबारखालि मोनसे स्रोद सुलुंनि बिथा खालामनानै पुलिसनि मोनसे हानजाया हावलिनि कालजाराव सेबनानै 108 एम्बुलेन्सनि सालायगिरि बाबुलुर रहमान आरो महिदुल सिकदार मुंनि सानै ड्राग्स फालांगिरिखौ हमनो हायो। गुबुन फारसेथिं ड्राग्सजों लोगोसे सासे एम्बुलेन्स सालायगिरिखौ हमनो मोननाय जाथाया बरपेटा आरो बजालि जिल्लानि थागिबिफोरनि गेजेराव सोमोनांनाय थासारि सोमजिहोदों। हावलिनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। मैं बहरी आहिलो आहि चाওঁ पुलिसर গেদাৰিং দেখি मैं गाड़ीখন रखालो এতিয়া চাওঁ দুজন মানুহ তাৰমানে বহি আছে সিহঁতৰ হাতত দুটা টেমা ডাঙৰ ডাঙৰ টেমা এতিয়া গম পালো সিহঁতে ড্ৰাগছৰ বেপাৰ কৰে আৰু যিকেইটা ধৰিছে সেইকেইটা হ'ল পুলিচৰ মানুহ ল'ৰাজন আমাৰ হুকমানা গাঁৱৰ বাবুল ল'ৰাজন বাবুল আলী কি কাম কৰে তেখেত 108 ড্ৰাইভাৰ হয় গাড়ী চলায় চৰকাৰী চালক চৰকাৰী চাকৰি কৰে সেই ল'ৰাজন আৰু তাৰ লগতে এজন আছে খান্দাৰপাৰাৰ কিন্তু খান্দাৰপাৰাৰ ল'ৰাজনৰ নাম নাজানো মই কিন্তু ঘৰ খান্দাৰপাৰ জানো এইখিনিও জানো এম্বুলেন্সত ড্ৰাগছ সৰবৰাহ কৰা শুনিছে নেকি আগে পিছে গম পোৱা নাই সেনেকে কিন্তু সি যে অলপ মদ চদ খাই সেইবিলাক গম পাওঁ কিন্তু ড্ৰাগছৰ বেপাৰ কৰে আগতে গম পোৱা নাছিলো আজিহে গম পালো যে তেওঁৰ হাতত ড্ৰাগছ বা ড্ৰাগছৰ ডাঙৰ ডাঙৰ কণ্টেইনাৰ পাইছে আজি ধৰা পৰিছে কাৰণেহে দেখা পাইছে ধৰা পৰিছে কাৰণে আমি দেখা পাইছো নিশ্চয় এম্বুলেন্সত আনা নিয়া কৰে কোনো গম নাপায় সেইটোতো কোনেও গম নাপায় সি এম্বুলেন্সত চাকৰি কৰে 108ত গতিকে তাৰ ভিতৰত যেনেকুৱা 2 নম্বৰ ইফালে ল'ৰা এটা ইঞ্জিনিয়াৰ পঢ়ি আছে দুৰ্ভাগ্য দুখৰ বিষয় ল'ৰাটো ইঞ্জিনিয়াৰ পঢ়ি থকা অৱস্থাত বাপকে যদি আজি এনেকুৱা ড্ৰাগছত থাকে জড়িত হৈ গতিকে আমাৰ গাঁওখনতো এনেই বহুত কেইটা ল'ৰা ধ্বংস হৈ গ'ল ড্ৰাগছত গতিকে আমি চৰকাৰক প্ৰশাসনক আমি অনুৰোধ জনাওঁ অতি শীঘ্ৰে যিমান তাড়াতাড়ি পাৰে আমাৰ এই ড্ৰাগছৰ ব্যৱসায়ী যিমান ল'ৰা আছে তেওঁলোকক আজীৱনৰ কাৰণে জেলত ভৰাই থৈ দিব লাগে আপোনাৰ সন্দেহ কৰিছে যে এম্বুলেন্সত কিজানি অনা নিয়া কৰিছে সেইটো হ'ব পাৰে কি দেখা পালে কি হৈছে দেখা পাই যে ড্ৰাগছ বেছি সদায় তাক দেখাই পাওঁ সেই ভাল মানুহ আছিল কিন্তু ড্ৰাগছ বেছি থাকে আজি দেখা পালোঁ যে পুলিচ আহি ৰাইজে ধৰিলে এই দেখা পালোঁ কি কাম কৰে এই এম্বুলেঞ্চ চলাই কিবা 108 নাকি 108 নাকি এখন চলাই 108 চলায় মানে এম্বুলেন্সত ড্ৰাগছ লয় নেকি কেতিয়াবা আমি শুনো এম্বুলেঞ্চ আনা বুলি এম্বুলেঞ্চ আনা ইয়াৰ ঘৰ ক'ত এই হুকমানা ইয়াৰ পৰা চিধাই বনাই দি বনাইছে হুকমানাই ইয়াৰ নাম জানে নাম গাজী বুলি কয় না গাজী নহয় ইয়াৰ নাম কি হয় নামটো ইয়াৰ নাম কি পিছত আৰু কি ধৰিছে আজি ইয়াৰ নাম বাবুল এম্বুলেঞ্চৰ ড্ৰাইভাৰ পিছত পুলিচে ধৰিছে পুলিচে এই ড্ৰাগছ বন্ধ হ'ব লাগে ড্ৰাগছটো বন্ধ হ'ব লাগে আমি কিমান ধৰি থাকোঁ আমি যেনে ৰাতি কালি 2টা 2:30 বজা কৰি আমি পঢ়াই দিছোঁ ধৰি নেকি গাঁৱত জানে কিন্তু উপায়তো নাই কাক ধৰিবি আমি অলপ মানি দিওঁ তাৰে লগ বেছি তাহাৰ লগ বেছি আমাৰ লগ নাই না কিমান দিন মানা কৰোঁ যোৱাকালি আৰু এবাৰে কৈছোঁ তাক ধৰিছোঁ যে কি ফাং ফুং কৰি গৈছে এতিয়া নহ'ব নাই ঠিক আছে